হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? একদম বহুত বঢ়িয়া, কাৰণ ভোগালী বিহু আগতীয়াকৈ খাব পাৰিছোঁ। এয়া আমাৰ বাপসকলে মেজিৰ তলত এয়া প্ৰসাদ দি কেনে সেৱা লৈছে আৰু আমি ধুনীয়াকৈ নাম চাম ধৰিলোঁ বহি। তেতিয়াহে গাজি খাব পাম, নহ'লেনো ক'ত পাম? এনেই ধেমালি কৰিলোঁ দে গাইজ। নাম ধৰি ফাৰ্ষ্ট টাইম ভাল লাগিছে নে? আজি মই উদ্বোধন কৰিম, ইয়াৰ পিছত যাম বুলি আশা আমাৰ নাম ধৰাৰ পিছতে হ'ল নহয় পিঠা বনা প্ৰতিযোগিতা। হ'ব লাগে ৰাইজ, এনেকুৱা প্ৰতিযোগিতা হ'ব লাগে, কাৰণ এনেকুৱা প্ৰতিযোগিতা হ'লে আমি ধুনীয়াকৈ খাব পাওঁ। মাইনাকেইজনে কিন্তু ধুনীয়াকৈ বনাই আনিছে আৰু খোৱা লোৱাটো হৈয়ে থাকিব। আমি ধুনীয়াকৈ নাচিলোঁ, অলপ গান চান দিলে নে নাচিলোঁ, আৰু গান চান দিলে আৰু আমাৰ ক'বই নালাগে, কঁকালখন এনি টাইম নাচিয়ে থাকে আৰু এনেকৈ নাচিলোঁ। গাইজ পিঠা আমি চুৰ কৰি আনিলোঁ বিহু বুলি কেনে আৰু অলপ খেল ধেমালিও কৰি এই মেজিৰ জুয়ে সকলোৰে দুৰ্গতি নাশ কৰি সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক।